ওকে কপি নেক্সট কপি জেগাত বানপানী সৃষ্টি হৈছে এতিয়া ৰাণা ঘূৰা গাড়ী ঘূৰা ষ্টেণ্ড চব থৈ দিছে এইফালে মানে কি হ'ল ফটো ষ্টুডিঅ' হয় এইটো মানে সৰুতে সকলোৱে মামা ঘৰলৈ যাওঁ বুলি কয় ন তো আজি মই আহি গ'লোঁ মামা ঘৰ তাৰপিছত এইফালে আছে ৰাণা মোৰ লগত এইফালে দেখিছেনে ৰাণা পূৰা স্কুটি পূৰা অসমী লিখি দিছে এইটো বা উল্টাকৈ দেখিছে তাৰপিছত আজি গৈ আছোঁ ৰাণাৰ এটা নতুন ষ্টুডিঅ'লৈ মানে ৰাণাই কি হৈছে মোৰ মামাৰ ঘৰৰ ওচৰৰে লোৱা তাৰপিছত ই নতুনকৈ ষ্টুডিঅ' এটা খুলিছে তাৰপিছত বাকীখিনি কৈ দিব আৰু কেতিয়া খুলিলা কি কথা এমাহমান হৈছে তো শিকি আছে মানে তাৰপিছত আজি তাকে বোলো চাওঁ মামা ঘৰলৈ গৈ আহি ইয়াকো লগ পালোঁ এনেকৈতো ব্লগ বহুত দিন দিয়া নাই তাৰপিছত বহুত দিন বনোৱা হোৱা নাই তাৰপিছত ভাবিলোঁ কি ৰাণাৰ লগতে গৈ আপোনালোককো ৰাণা ষ্টুডিঅ'টো দেখাওঁ আৰু লগতে ৰাণাকো লগত লৈ যাব তাৰপিছত বাৰিষা বতৰ দেখিছেনে পথাৰবোৰ চব এইফালে পূৰা পানী আপোনালোকক পুলটো দেখুৱাম এইফালে ইয়াত ৰাণা মাছ ধৰিব পৰা যায় নাই য'ত পুলত ৰখি আছোঁ ন এই তলত চক এই পানী ইয়াত পূৰা মাছ উলিয়াই বোলে অলপ আপোনালোকক দেখুৱাম ৰ'ব এক ছেকেণ্ড তো এইফালে চক পানী এই বস্তুটো কি হৈছে এই বস্তুটোত জাল পাতে দেখিছেনে এইটো ইয়াত পূৰা জাল পাতিছে এইখিনি পূৰা মাছ মাংস খাই আছে আৰু কেনেকুৱা মাছ খাব পাইছানে বাৰিষা কালৰ মাছ পাইছানে এই মাছ লাগে এই মজা অসমৰ বহুত জেগাত বানপানী সৃষ্টি হৈছে এতিয়া ৰাণা ঘূৰা গাড়ী ঘূৰা তো আমি যাম এইফালে যাম এতিয়া গৈ থাকোঁ ৰাণা ষ্টুডিঅ' কিমান দূৰ ৰাণা ইয়াৰ পৰা 2 কিলোমিটাৰ এক ছেকেণ্ড ভাই এনেকৈ লৈ যাব বিচাৰিছে চাব মন নেকি তো গৈ থাকোঁ এতিয়া দেখুৱাই আপোনালোকক মানে কি হয় ৰাণাৰ ঘৰলৈ আহিলে ইয়াৰ লগত ঘূৰা হয় আৰু মামা ঘৰত কোনো নাথাকে ন তো মামাৰ ল'ৰাকেইটা অলপ সৰু ইয়াৰ লগতে ঘূৰোঁ আৰু চাওঁ এইফালে যাওঁ ৰাস্তাটো চাওক এইটো ৰাস্তা বনোৱা নাই নেকি বনাই থাকে বেয়া হৈ থাকে এইটো ৰাস্তা মানে কি হৈছে অলপ শ্বৰ্টকাট মাৰিছোঁ শ্বৰ্টকাট মাৰোঁতে মানে এইফালে আগত ৰাস্তাটো চাইডত তাৰমানে বাঁহ গছো আছে তাৰপিছত বাঁহ গছক লৈ অলপ মানে ৰাস্তাটো অলপ তোৰ মাইক আছে নাই মোৰ মাইক এটা আছে মোৰ এটা আছে কিন্তু ইউজ নকৰে নাই কয় এতিয়া তো ৰাণা ষ্টুডিঅ' পাই গ'লোহি এইফালে আছে ষ্টুডিঅ'টো গেটখন খুলিব এতিয়া সোমাই যাওঁ আৰু ষ্টুডিঅ' আহি পাই গ'লোঁ এয়া হৈছে আমাৰ ষ্টুডিঅ' মানে দেখিছেনে চব তোমাৰ এইফালে লাইটৰ ষ্টেণ্ড চব থৈ দিছে এইফালে মানে কি হ'ল ফটো ষ্টুডিঅ' হয় এইটো তাৰপিছত এইফালে এডিটিং চেডিটিঙৰ কিবা কাম কৰে আৰু বহুত কাম বাকী আছে বুলি কৈছে ৰাণাই সেইফালে বাকী ৰাণাই ক'ব কি মানে কৰা হৈছে এতিয়ালৈকে তোমাৰ ইয়াত স্ক্ৰীণ থাকিব ইয়াত স্ক্ৰীণত ফটো মেম আছে বস্তু এখন খিৰিকী বন্ধ হৈ আছে এখন খিৰিকী মানে বন্ধ হৈ যাব এইফালে খিৰিকীখন টোটেলি বন্ধ হৈ যাব তাৰপিছত এইফালে স্ক্ৰীণ কিবা কিবি লাগিব আৰু আগত তাৰপিছত আৰু বহুত কাম বাকী আছে আৰু এতিয়াও যিহেতু শিকি আছে ন আৰু এমাহ এতিয়া তুমি অকলে নে লগত আৰু কোনোবা আছে শুনিছোঁ মজা ওলাইছে বহুত আছে তো ফটোশ্বুট কৰিব আহিব লাগিব মই আপোনালোকে যদি ফটোশ্বুট কৰি ভাল পায় তো আহি যাব মোৰ লগত কণ্টেক্ট কৰিব ইয়াৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে লৈ ল'ব ধুনীয়া পূৰা মজা ফটো আপোনালোকে মাৰিব পাৰিব ইয়াৰ ৰুমত আহিলেতো কিবা কিবিতো খুৱাব লাগে ন চাহ তাহ নাখাওঁ আৰু এটা কথা ৰাণা ষ্টুডিঅ'ৰ নাম কি থৈছা কুঁহিপাত এই মজা নাম থৈছা কোনে নামটো দিলে মানে ইয়াত মানে দাদাৰ হেৰি আছে টেণ্ট হাউচ আছে আচ্ছা নামটো কুঁহিপাতে আচ্ছা এইডোখৰ জেগা কি বুলি কয় আমগুৰি তাৰ বাকীখিনি ডিটেইলছত আপোনালোকক ডেছক্ৰিপশ্যনত দিয়া থাকিব নাই ফোন নাম্বাৰ বাকী লাগিলে আপোনালোকে সুধি ল'ব মুঠতে আমগুৰিত আহিব কুঁহিপাত ষ্টুডিঅ' পূৰা মজাকৈ ফটো চব কুঁহিপাত টেণ্ট হাউচ আছে তলত আচ্ছা নতুন কথা তলত কুঁহিপাতৰ টেণ্ট হাউচ আছে আপোনালোকৰ বিয়া চিয়া কিবা হ'লে আৰু এতিয়া ফুলৰ ডেক'ৰেশ্যনটো ইয়াত হ'ব ইয়াত চব পূৰা মজা দুখনমান ফটো মাৰিম ৰাণাই মাৰি দিব এতিয়া মোক ফটো তাৰপিছত ফ্ৰীকৈ ফটো মাৰি পাই গৈছিলোঁ মাৰি লওঁ আৰু ফটোশ্বুট অলপ কৰি দিম বুলি কৈছে কিন্তু চলি এইবোৰ ভাল হোৱা নাই ড্ৰেছ চেছ একো ভালকৈ পিন্ধি অহা নাই হ'লেও মাৰিম ৰাণাই অলপ এডিটিং চেডিটিং কৰি দিব আৰু ফটোখিনি ন মজা তোৰ নামটো বহুত লৈ আছোঁ কিন্তু ৰাণা লৈ আছোঁ অকল আপোনালোকে ৰাণাই শুনি আছে চ' এইফালে
তোমাৰ ফ্লাক্সৰ কাম ঠিক কৰি আছে। তাৰপিছত এইফালে মাৰিম, এই চকখনতে বহিম নেকি, অলপ প'ষ্ট দিব নাজানো, কিন্তু চকখনত বহিম মাৰিম আৰু কিবা এটা এনেকৈ কি কৰি মাৰিম আৰু। ৰাণা প'ষ্ট শিকাবি ন? তো ফটো মাৰিবলৈ ৰেডি, মই পূৰা মেকআপ চেকআপ কৰি দিয়া নাই, নিজে যি পাইছোঁ মিলাইছোঁ আৰু ফটো মাৰি মাজতে কৰি লওঁ। তাতে হাফ পেণ্ট পিন্ধি আছোঁ। মানে প'ষ্ট একো নাজানো, অকল ফটোটো মাৰিছোঁ। এই ৰাণা দেখুৱাই আছে, মই মাৰি আছোঁ ফটো। তো ৰাণাই ফটোটো মাৰি দিলে। ইমান প'ষ্ট দিব নাজানো, কিন্তু কেনেকুৱা হৈছে দেখুৱাম আপোনালোকৰ অলপ পিছত দেখাম। কেমেৰাত অ'কে। কপি নেক্সট কপি মজা। হাফ পেণ্ট পিন্ধি আহিছোঁ, হাফ পেণ্ট ওলাই গৈছে। অ'কে, ভিডিঅ'টো শেষত লগাম, মানে ভিডিঅ'টো একেবাৰে শেষত লগাই দিম ফটোবিলাক জইন কৰি। তাৰপিছত ৰাণাক বাকী দায়িত্ব দিছোঁ, এডিটিঙৰ দায়িত্ব ৰাণাই কৰিব আৰু কি কৰে, কেনেকুৱা কৰে। তো এতিয়া ইয়াৰ পৰা ওলাই দিওঁ, যিহেতু আন্ধাৰো হৈ আহিছে। তাতে মামা ঘৰ আহিছোঁ আৰু লগতে মামা ঘৰত কি কাৰণে আহিছিলোঁ আপোনালোকক ভালকৈ কোৱাই নাই। মানে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আমাৰ মামাৰ ল'ৰাটো মানে পাছ কৰিলে আৰু তাৰপিছত তাৰে পাৰ্টি চাৰ্টি অলপ খাব আহিছোঁ আৰু লগত আহিছে মোৰ এঞ্জেলিনা। তেনেকৈ কৈ অহা নাই, ইয়াক লগ পালোঁ আৰু ঘপককৈ কি ক'লে ষ্টুডিঅ' যাওঁ, তো ষ্টুডিঅ'খন অলপ ব্লগ চগ কৰি দেখুৱাব লাগে বুলি আহি গ'লোঁ, ঘপককৈ আহি গ'লোঁ। তাৰপিছত এতিয়া আকৌ যাওঁ আৰু তাত, আৰু নহ'বা বিচাৰি ফুৰিব ন ক'ত গ'ল বুলি। ৰাণা যাওঁনে? অঁ ৰাণা চাবিটো লৈ এতিয়া স্কুটি মই চলাই চাওঁ। অসম স্কুটি, অসম না অসমী আছিলে? অসমী স্কুটি চলাই চাওঁ। মজা পুৰা মজা বনায়। তো এয়া ষ্টুডিঅ' গোটেই এয়া বাইকৰ মজা, চব মানে মজা, ষ্টুডিঅ' মজা, ইয়াৰ স্কুটিও মজা। আজিলৈ ভিডিঅ'টো ইমান টাইম হৈ বুলিব, মানে মামাৰ ঘৰত পাৰ্টি খাব যাওঁ ন, গাহৰি আছে, গাহৰি খাওঁ। তাৰপিছত আজিলৈ ভিডিঅ'টো ইমান টাইম হৈ বুলিব। যদি ভিডিঅ'টো চাই ভাল হ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই, যাওঁ আমি। অ'কে বাই বাই। ঐ ৰ কল যাওঁ, মই উঠি ল'ম।